এয়া হালধি আৰু মাটিমাহৰ পেষ্ট ৰেডি হৈ গ'ল গৰু গা ধুৱাবলৈ। এয়া আমাৰ লাও, বেঙেনা, কেৰেলা, তিয়ঁহ, হালধি ৰেডি হৈ গ'ল। এতিয়া গা ধুৱাবহে লাগে গৰু। এতিয়া আজি গৰু গা ধুৱাবানে? অঁ, সেইটো চেম্পুৱে দি ধুৱাবা। এই চেম্পুটোৰ নাম কি দেখাই দিয়া। চেম্পুটোৰ নাম কি? ক্লিনিক প্লাছ। এগ প্ৰটিনেদি ধুব দেখোন। মুচি দিবা তাৰমানে গৰুকেইজনীক মুচি দিবা চেম্পু দি। তোমাৰটোহে মুচিলা, ফুটটোহে মুচিলা তোমাৰ নিজৰটো। এই হালধি দেখিছেনে নাই? এয়া আমাৰ কি ৰেডি হৈ আছে কোৱাচোন? কি ৰেডি হৈ আছে? এইটো কি ৰেডি হৈ আছে বিলাক কৈ দিয়াচোন। কোনটো কি? বেঙেনা কোনটো? কোনটো তুলি পেলাই দেখাই দিয়া। এইটো বেঙেনা। আৰু কেৰেলা কোনটো? কেৰেলা এইটো কেৰেলা নি? কেৰেলা কোনটো? এইটো নহয় নহয়। কোনটো কেৰেলা? অঁ, এইটো কেৰেলা। এইটো গ্ৰীণ কালাৰ। তাৰপিছত তিয়ঁহ কোনটো? কোনটো তিয়ঁহ? এইটো তিয়ঁহ নি? তিয়ঁহ কালাৰটো কেনেকুৱা আছিলে? গ্ৰীণ কালাৰ। এইটোহে তিয়ঁহ। হালধি কোনটো? এইটো দেখাই দি। তাৰপিছত এই লাও কোনটো? এইটো লাও। এইটো থেকেৰা। এইটো কি বুলি কয়? থেকেৰা। তোক আজি ধুৱাই দিব লাগিব। ক'ৰ পাৰিছে নাজানো, খালি গা ধুৱাই দিব লাগিব। তই এই দমটো চোৱা। ইয়াৰ দমটো চোৱা। গোটেইখন বাচিব লাগিব এতিয়া। ভালকৈ মাত এইখিনি লেতেৰাহে দিলে। গোটেইখন পানী আনিব লাগিছিলে আকৌ। তেতিয়া হালধি অকণ দি দিব লাগিব।
একেবাৰে ওপৰত আছে ওপৰলৈ যাব নাই আহি কিন্তু কাটি দিবি আধা ডালে ধুনীয়াকৈ পাৰিবি মাতি দি পইচা দি দিম ভালকে উঠিবি বামতে পৰিলি তই গছৰ নুঠাতে দুটোতে পৰিলি বনাইছিলে সেইটো নতুন বাঁহ হয় বনাইছিলে কেঁচা হৈছে যে বাঁহটো পৰিলে কপৌ ফুল ফুলি আছে ধুনীয়াকে এইটো কি বুলি কয় মাখিয়তী বুলি কয় মাখিয়তী কি কাম মাখি খেদে এই গৰুবিলাকত যে মাখি পৰে যে এয়া বছৰ আজি এনে মাখিয়তী মাৰি দিলে কি হয় মাখিবিলাক নপৰে বুলি কয় এইটো কৰ্ণফ্লেক্স এইটো কি সেই চকু কৰ্ণফ্লেক্স নিচিনা লাগিছে নি তুমি যে খোৱা যে চকু কৰ্ণফ্লেক্সৰ নিচিনা লাগিছে নি লাগিছে অঁ তুমি যে লেতেৰা কৰিছা গুচাই এইটো কি এইটো খাই নিদিবা আকৌ It's not চকু কৰ্ণফ্লেক্স এতিয়া গাত লগাই দিম ৰ আপোনাৰ পিঠিতে ঘঁহি দিয়ক দমটো চা আঁতৰিবিনে ঐ আঁতৰি দে খুচি নিদিবি আকৌ ভাগো
জায়গা দেখে ऐसे लाखों मेडिकल स्टोर पे गूगल पे से क्यूआर पेमेंट कर सकते हो तो कोई और सवाल पूछो কি কৰিব আহিছ কামুৰি দিব তেতিয়া গম পাবি